এটা গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু বহুত দিনৰ মূৰত মই আকৌ ভিডিঅ'টি আগবঢ়ালোঁ। আজি মই কেইবাদিনৰ মূৰতো বেটীয়ে বিহুলৈ যাবলৈ ওলাইছে, যিহেতু মই ঘৰলৈ গৈছিলোঁ, সেইটো কাৰণে বেটীয়ে বিহুলৈ যাবলৈ পৰা নাছিলে। আৰু এয়া মই ধুনীয়াকৈ উলিয়াই মেখেলা চাদৰ পিন্ধাই মেলি উলিয়াই দিছোঁ বেটীক। আৰু ময়ো যাম বুলি ভাবিছোঁ অকণমান বিহু চাবলৈ, যিহেতু আজি 12দিনীয়া বিহু হৈছে আৰু কাইলৈ 13 দিনত আমাৰ বিহু উৰুৱাব। তো যিহেতু মই সেইটো কাৰণে বেটীক অকণমান ধুনীয়াকৈ উলিয়াই মেলি ফুল চুল লগাই মেলি ৰেডি কৰি দিছোঁ। বেটাটো মাৰ লগত গ'লেই বাৰু, আপাক আৰু মাৰ লগত গ'ল। এতিয়া মইহে ওলাই ৰেডি হৈ যাব লাগে। আৰু বেটীক অকণমান এয়া গামখাৰু মানে মুঠি খাৰু এপাত আনিলোঁ দেই, বেটীক পিন্ধাই দিছোঁ ধুনীয়াকৈ। আৰু এয়া আঙুঠি এটা আনিলোঁ। আৰু লগতে ময়ো যাম বুলি ভাবিছোঁ, ধুনীয়াকৈ ওলাই লওঁ। আৰু বহুত দিনৰ মূৰত এবছৰৰ মূৰত বিহুটো পোৱা যায়, যিহেতু সেইটো কাৰণে মই ওলাই মেলি ৰেডি হ'লোঁ। বাকীবিলাক চব মানুহ গ'লে চাগে, মই অকলে আছোঁ। আৰু এয়া মই বিহু পালোহি, পাই পেলাই ইয়াত দেখোঁ কিমান মানুহ, আজি যিহেতু 12 দিনত শেষ হ'বগৈ আৰু কাইলৈ, সেইটো কাৰণে আহিছে আকৌ দিয়া। আমি আগতীয়াকৈ আহিলোঁ। এই চক বহুত দূৰ দূৰণিৰ পৰা ল'ৰাবিলাক আহে আৰু এনেকৈ বিহু চাবলৈ আহে। আৰু আমাৰ বেটাই খুব খেলিছে দেই লগ পাই। আৰু সেই দূৰলৈ বিহু নাচি আছে। আৰু এইবিলাক গাড়ী চাড়ী পূৰা ভিৰ হৈ যায়। আৰু কাইলৈ যিহেতু 13 দিনীয়া বিহু উৰুৱাব, বহুত ভিৰ হ'ব, মানুহ বহুত হ'ব।